নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি হ'ল বামাহাটা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সৌজন্যত 4 দিনীয়া বিনামূলীয়া বিহু নৃত্য কৰ্মশালা লগ পালোঁ আমি। আপোনালোকে চিনি পাইছে যোৱাকালি আমি কেইবাৰ নাচিছিলোঁ। প্ৰথম আমাৰ পৰম্পৰা ঐতিহ্য আমাৰ সংস্কৃতি আমি ৰাখিব লাগিব। এইদৰে আমি আগুৱাই নিব আজিৰ এই অনুষ্ঠানটো সামগ্ৰিকভাৱে ভাল হোৱা বুলি আমি ধাৰণা কৰোঁ কমিটি হিচাপে। আৰু বিশেষকৈ আমাৰ এই অনুষ্ঠানটো কৰাৰ মূল উদ্দেশ্য হ'ল কি, বিশেষকৈ নাচনীসকলক আগবঢ়াই অনা আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত যাতে তেওঁলোকে পাৰদৰ্শিতা লাভ কৰিব পাৰে, ইয়াত প্ৰাথমিকভাৱে আমি এই প্ৰশিক্ষণটো দিছোঁ। প্ৰশিক্ষণটো দিয়াৰ মূল উদ্দেশ্য আমাৰ লগত আছে বহুতে চিনি পায়। দাদা জনাব কেনেকুৱা লাগিছে? মানে ভাল লাগিছে এই অনুষ্ঠানটো, নতুন অনুষ্ঠান। ইয়াৰ পাছতে আমি কৰাৰ চেষ্টা কৰিম। এইবাৰ আমি মানে খুব অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পাছত আমি পাৰিলে সময় পালে সুবিধা পালে আমি বহল কৰিম। আমাৰ লগত উপস্থিত হৈছে এখেত স্মিতাক্ষী হাজৰিকা বা। হয়, স্বাগতম জনাইছোঁ আপোনাক। কেনেকুৱা লাগিছে আৰু ক'ৰবাত গৈছিলে নে এনেকুৱা? আৰু মই গৈছোঁ বাৰু, এনেকৈ আমন্ত্ৰণ কৰি শুনা নাই বাৰু, শিকিছোঁ মই এবাৰ প্ৰথম হয়। আৰু খুব ভাল লাগিছে আমাৰো, খুব ভাল নাচ শিকাইছে, বহুত ভাল লাগিছে। মানে ইমান ব্যৱহাৰো মানে সকলোৰে লগত ইমান সময় দিছে সকলোকে, বহুত ভাল লাগিছে। বহুত ধন্যবাদ আপোনাক বা। ঠিক আছে, হয় স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। তো কেনেকুৱা লাগিছে ইয়াত আহি আপোনাৰ? ইয়াতে বহুতেই ভাল লাগিছে, ক'বলৈতো ভাষা নাই একো। মানে খুব এটা সুন্দৰ পৰিৱেশ আৰু যিহেতু নাচনী বহুত নাচনী 450 মান নাচনীৰ সমাগম হৈছে। আৰু মই ইয়াৰ আগতেও ভাতবৰ সাদেৰীত আপোনাৰ এসপ্তাহৰ 7 দিনীয়া কৰ্মশালা দিছিলোঁ। খুব ধুনীয়াকৈ হৈ গৈছে আৰু আজি শেষৰ অনুষ্ঠান আছিলে বামাহাটত। খুব ভাল লাগিলে আৰু বিশেষকৈ আমাৰ আয়োজক কমিটি আৰু বিশেষকৈ মই ধন্যবাদ দিব লাগিব বসন্ত কাঞ্চী ছাৰ। তেখেতৰ সান্নিধ্যত মানে মই আপ্লুত হৈছোঁ। হয়, আমাৰো খুব ভাল লাগিলে, খুব ভাল বজাইছে ঢোল, তো বহুত ভাল লাগে। আৰু শুভেচ্ছা থাকিল আপোনাৰ। বিশেষ ধন্যবাদ। আপোনাৰ ভাল নামটো? মোৰ নামটো শিখামণি দাস। ঠিক আছে।
তোমাৰ পুৰা 4 দিন জানো কেনে লাগছে ভালে লাগিছে আৰু আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা এটা কমেণ্ট কৰি দিবা ধন্যবাদ